हेलो गुड मर्निंग এতিয়া বাইছে 5:15 ৰাতিপুৱা মই ৰাতিপুৱা ভাগৰ কামখিনি কৰি ধুনিয়াকৈ মন্দিৰত চাকি ধূপ লগাই দিলো আৰু যে মন্দিৰত খৰাইও দিছো কিয় খৰাই দিছো এটা বিশেষ দিন কাৰণটো কৈ আছো আৰু এফালে বাবাই ধুনিয়াকৈ গামোচা পিন্ধি মন্দিৰত যাবলৈ ওলাইছে মানে ঘৰৰ মন্দিৰত তাৰপিছত আমি ওলালো আজি কামাখ্যা মন্দিৰলৈ ৰাতিপুৱা ওলাইছো খুব ভাল লাগিছে আমি কামাখ্যা মন্দিৰত প্ৰায় গৈ থাকো আৰু আজি ওলালো কামাখ্যা মন্দিৰলৈ এতিয়া আপোনালোকক কম আজি আমাৰ বিশেষ দিনটো হ'ল আমাৰ আজি বিয়া হ'ব এক মাহ হ'ল সেইকাৰণে মাৰ আশীষ ল'বলৈ আমি মন্দিৰত যাম বুলি ৰাতি থিৰাং কৰিলো হঠাৎ মানে প্ল্যানটো হ'ল আৰু আমি এতিয়া গৈ আছো মন্দিৰত আৰু আমি মন্দিৰত গৈ দেখুৱাম আপোনালোকক আজি দিনটো কেনেকৈ ক'ত কি কৰো या আহি আমি মাৰ ওচৰ পাই গলো গেটত সোমাইছো আৰু কামাখ্যা মন্দিৰত প্ৰায় আহি থকা হয় যদিও মানে ইচ্ছা নপলাই প্ৰায় আহি থাকিব মনে যায় থাকে খুব ভাল লাগে আৰু আজি ইয়াৰ পণ্ডিতৰ লগতো মোৰ এটা খুব ভাল চিনাকি আছে কাৰণ কিয় নাজানো তেওঁ কিবা মোক আমি এবাৰ লগ পাইছিলো তেতিয়াৰ পৰা তেওঁ মোক বহুত ভাল পায় আৰু মোক মানে কৈ থাকে ঐ ছোৱালী কামাখ্যা আমাৰ আশীৰ্বাদ ল'বলৈ আহিবি আৰু মোৰ ভালৰ কাৰণে প্ৰায় মন্দিৰত চাকি দি আহিছে গতিকে আমাৰ বিয়া হ'ল যেহেতু বিয়াৰ আগত এবাৰ মাতিছিলে মন্দিৰত অহা নহল সেইকাৰণে এবাৰ আহিছো আৰু ভাবিছো এবাৰ ভিতৰত সোমাম আৰু আমি জলদি আহি পালো আৰু আমি এয়া লাইনত থিয় হৈছো আৰু আমি পাওঁতে 7:30 মানতে ঘৰৰ পৰা ওলাইছিলো 9টা মানত 8:30 মানত লাইনত আছো আৰু আমি ভিআইপি লাইনত আছো সেইকাৰণে আমি বেছি সময় ৰখিব লগা হোৱা নাই কমসে কম 10 মিনিট 15 মিনিট ৰখিয়ে ভিতৰত সোমাই সেৱা ললো আৰু এয়া চাকি ধূপ লগাই দিলো বাহিৰত আহি উপলে কেতিয়াও ভিতৰত সোমাই পোৱা নাছিল এবাৰ ফাৰ্ষ্ট টাইম সোমাইছে বহুত ভাল লাগিছে আনো কিবা বলে বেলেগ পোৱা যেন লাগিছে সঁচাই মাৰ ওচৰত আহিলে কিবা এটা বেলেগ লাগে এয়া মানে ভাষাৰে বুজাব নোৱাৰে মুখখন কপি উঠে খুব ভাল লাগিল আমি ধুনিয়াকৈ চাকি ধূপ লগাই নাৰিকল এটা ভাঙি দিলে এনেকৈ তাৰ পিছত আমি মাৰ আশীষ ললো আৰু আমি যেহেতু বহুত ফুলকানে গৈছো এতিয়া ভোগ দিবলৈও হোৱা নাই গতিকে আজি আৰু মন্দিৰৰ সেই ভোগটো খোৱা নহল কিন্তু এই ভোগটো বহুত ভাল লাগে খাই কিনে যেহেতু মাৰ প্ৰসাদ সঁচাই ভাল লাগিবই দিয়কচোন ভোগটো খোৱা নহল তথাপিও মন্দিৰৰ চাৰিওফালে এবাৰ দৰ্শন কৰিলো চাৰিওফালে দৰ্শন কৰি আমি ইয়াৰ পৰা এতিয়া ওলাম আৰু सरस्वती दाता प्रभु विघ्नेश्वर महाराज प्रभु जी मंगल मूर्ति हो स्वामी रखना लाज चरण कमल में शीश है मन में है विश्वास पार लगाओगे प्रभु दोगे ज्ञान प्रकाश माँ कामाख्या का प्रभु करवाओ गुणगान महिमा जिनकी गा रहे कब से वेद पुराण जग में सबसे है মন্দিৰৰ পৰা ওলাই আমি কেএফচিৰ পৰা চিকেন ললো আৰু ৰাস্তাৰ পৰাই চাহ দুকাপ ললো আৰু আমি খাবলৈ লৈছো কেএফচিত বহি খাই নাথাকিলো আৰু আমাৰ যেহেতু পলম হৈছে পিছত ঘৰত আহি অলপ ৰেষ্ট কৰিলো আৰু এটা ধুনীয়া কেক বনালো মোৰ সৌৰতৰ ঘৰত কেক বনাই খোৱা নাছিলো আজি ফাৰ্ষ্ট টাইম মানে আগতে বনাইছো দুটা অৰ্ডাৰৰ কাৰণে আজি ফাৰ্ষ্ট টাইম ঘৰত খাবলৈ বুলি বনালো আৰু যেহেতু এক মাহ হৈছে এটা সৰুকৈ সেলিব্ৰেশ্যন বুলি বনালো আৰু ওচৰত আছে খুৰা দেউতা মা ভাইটি এনেকৈ গোটেইকেইটা আছে আৰু এনেকৈ কেকটো কাটি সৰু সুৰা এটা সেলিব্ৰেশ্যন হৈ গ'ল আৰু এয়া আছিল আজিৰ বিশেষ দিনটোৰ বিশেষ আয়োজন ভিডিঅ'টো ভাল পাইছে যদি লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই